ফেব্ৰুৱাৰী শেষৰ ফালে 28 তাৰিখে হঠাৎ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ মাজতে জুবিন হঠাৎ অসুস্থ হৈ পৰিল আৰু এনেকুৱা ধৰণে আমি সোমাই গলো সেইখিনি সময়ত যে তাৰ পিছত পৃথিৱীখনত মানে কি ঘটি আছে বহু দিনলৈকে যেন একো কথা আমি গমে নাপাওঁ তেনেকুৱা হৈ গল আমি 10 দিন গুৱাহাটী হস্পিটেলত তাৰ পিছত মুম্বাইলৈ যাত্ৰা কৰিলো মুম্বাইলৈ গৈ তাতে অনুভৱ কৰিছো যে কোভিডৰ প্ৰভাৱটো লাহে লাহে বাঢ়ি আহিছে আৰু হঠাৎ 22 তাৰিখে জনতা কাৰফিউ হল 24 তাৰিখৰ পৰা সম্পূৰ্ণ লকডাউন হল আৰু সেইখিনি সময়তে জুবিনক যেহেতু বিশ্ৰামৰ প্ৰয়োজন আছিল আৰু সকলে ডক্টৰ সকলে অকল বিশ্ৰামৰ কথাই কৈছিল বেছিকৈ তেওঁ মেডিকেশনতো আছিল বাকিখিনি অকুপেশনাল থেৰাপি এনেকুৱা ধৰণৰ সকলোখিনি কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল গতিকে আমি যেতিয়া দেখিছিলো যে কোভিডৰ প্ৰভাৱটো লাহে লাহে বৃদ্ধি হৈছে আৰু যাতায়াতৰ ব্যৱস্থাবোৰ লাহে লাহে সুচল নোহোৱা হৈ গৈছে সেইখিনি সময়ত আমি সেইকাৰণে ডিসিশন লৈছিলো যে আমি যাতে প্ৰয়োজনৰ সময়ত ডক্টৰক একদম কাষতে পাওঁ আৰু সকলো ধৰণৰ বাকি সা সুবিধাবোৰ পোৱা হয় সেই কথা ভাবি আমি হস্পিটেলতে সোমাই গৈছিলো আৰু তাতে গেষ্ট হাউস নিচিনাকে আমি দুটা ৰুম লৈ পেলাই দুটা সুইট ৰুম লৈ জুবিন মই এটা ৰুমত আৰু এটা ৰুমত আমাৰ হতে থকা আমাৰ ভাতৃৰ দৰে পাৰ্থ মিউজিশিয়ান তেখেত সকলে চিনি পায় সিদ্ধাৰ্থ তেওঁলোক দুজন এটা ৰুমত আমি চাৰিজন হস্পিটেলতে সোমাই থাকিলো হুমালু মানে এনেকুৱা হল 45 দিন আমি হেখন হস্পিটেলতে থাকিলো আৰু তাৰ মাজত আমি দেখি গলো যে কোভিডৰ প্ৰভাৱ ইমানে বিস্তাৰিতভাৱে হৈ গৈছে মানুহৰ জীৱনত যে আৰু মুম্বাইখনৰ কথা সকলোৱে জানে মুম্বাইত মহাৰাষ্ট্ৰত কেনেকুৱা ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিল চাৰিওফালে সংশয় আৰু তেতিয়া মানে এনেকুৱা ধৰণে আমি ভিতৰত সোমাই গলো